মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈকে চাব ভিডিঅ'টো। কিনো কৰোঁ আজি দিনটোত সকলোবিলাক দেখুৱাম, চাই যাওক। এতিয়া চাহ খাবলৈ লৈছোঁ, ব্ৰেড দুটা লৈছোঁ। দেউতাই মিঠাই আনিছিলে, মিঠাই এটা লৈ লৈছোঁ। খাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাম। মই যিহেতু চাহ নাখাওঁ সেইবাবে গাখীৰ লৈ লৈছোঁ। হাই গাইছ, এতিয়া বাৰীলৈ আহিছোঁ। কালি পৰহি 2 দিন বৰষুণ দি দিলে, আলুবোৰ বেয়া হ'ব যে বৰষুণ দি থাকিলে বেছিকৈ, সেইবাবে আলুবোৰ খান্দি পেলাওঁ বুলি আহিছোঁ বাৰীলৈ। মানুহজনে খান্দি আছে বাৰু, এতিয়া ময়ো আহিছোঁ খান্দিবলৈ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। সেয়া খান্দি আছে মানুহজনে, এতিয়া ময়ো খান্দো, সোনকালে হওক। কৈছে হয়নে? কেইখন খান্দিলা? বৰষুণ দিয়াৰ কাৰণে এইবোৰ আলুবোৰ ওলাই গৈছে। যিমানহে বতাহ দিছে মই এটাই কাপোৰ লৈ লৈছোঁ। দাদাহঁতৰ ল'ৰাটো আহিছিলে, তাৰ লগত খুব খেলিলে ল'ৰাই। চাইকেলত উঠিহে শান্তি পালে, অলপ উঠাই দিলোঁ সেইবাবে। এয়া হ'ব ৰেডি। এই অকণমানিটো আমাৰ শুনো যাব। খাই লওঁ তেতিয়াহ'লে, আকৌ লগ পাম। ককাকৰ লগত খেলি আছে। ৰাতিৰ সাজটোৰ কাৰণে শ'ল মাছ এটা ধৰি থৈছে। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই বাই। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। বাই।